জয়ে ভগবান শ্রীকৃষ্ণ চিন্তে সাইকেল এনেকুৱা এটা ব্যায়াম যিটো ব্যায়ামৰ দ্বাৰা আপোনাৰ শৰীৰৰ প্ৰতিটো অংগৰে আমাৰ ফাইনেলি গাইছ ৰাস বৰ্মি হৈ গ'ল বুলি ধৰক আৰু তো ৰাসৰ প্ৰথম বোমা মাৰি আছোঁ দিনা আহিছোঁ দাদা কেনে দাদা বঢ়িয়া তো দেখি আছোঁ যিমানেৰে পাৰোঁ আজি সম্পূৰ্ণ ভিডিঅ'টোত দেখা পাব সিদিনা দেখা পাইছিল আপুনি তো বানৰ নহওঁতে দেখা পাইছিল আজিৰ পৰা আৰম্ভ দেখাব পাৰিছে অলপ ভিডিঅ' বানি আছোঁ বাকী আৰু এই খাই থাকোঁ দেখি আছোঁ ভাল লাগে ইমান হৈ গ'লে মোক লগ দিবই দেখা পালি
সকলো একদম একদম খৰতে হ'ল না ভাল ভাল বঢ়িয়া ইয়াৰ এয়া। আপোনালোকৰ পানীতলা পৰ্বটো প্ৰত্যেক বছৰে চাব আহোঁ সঁচাকৈ ভাল লাগে আৰু ইমান সংখ্যক ৰাইজ ওলাই আহিছে সঁচাকৈ বহুত ভাল লাগিছে পাঠশালাৰ পৰা বহুত ৰাইজ বহুত ওলাই মানুহ আহিছে। আৰু মিনিমাম আহি আছে ভিডিঅ'সমূহ চাব চাইলে ভাল পাব তো দেখুৱাই আছোঁ আৰু চাব আগলৈ যিহেতু আজি উদ্বোধনী অনুষ্ঠান আছে ইয়াৰ কাৰণে আমি যাই আছোঁ মানে পিছপিনে দেখুৱাই আছোঁ তো চাওঁ জয় ভগবান শ্রীকৃষ্ণ চিন্তে মজা একদম কি ধুনীয়াকৈ লাইট দি দিছে লাহে লাহে চলি আছে চাওক বহুত ধুনীয়া আগত কৈছোঁ কেনে এনেকৈ চলি আছে দেখি আছোঁ চাই থাকব এনেকুৱাকৈ মানুহ চাওক বহুত মানুহৰ ভিৰ তোৰ ব্লগ কৰি থাকোঁতে অকস্মাত বহুত মানুহ কৈছিলোঁ মন্দিৰটো আজি সম্পূৰ্ণভাৱে আপোনালোকক
কাৰণ মই যিহেতু এটা চাইকেল ৰাইডাৰ মানুহ তো চাইকেলৰ বিষয়ে মই নেদেখাকৈ থাকিব নোৱাৰোঁ চিলিলি হ'ব যাই আছে নেকি চাইকেলৰ লগত সদায় জড়িত আমি ইমান দূৰ যাই মানে এইটো বনাইছে বহুত ধুনীয়া একদম মানে বৰ্তমান সময়ত মানুহবিলাকে গাড়ী মটৰ পলিউশ্যন বিনা পলিউশ্যনত বিনা পইচাত আপোনালোকে ঘূৰিব পাৰে চাইকেল চাইকেল চলোৱাটো আচলতে ফেশ্বন এটাই নহয় চাইকেল চলালে শাৰীৰিকভাৱে সুস্থ হৈ থকাত বহু পৰিমাণে ইয়াৰ অৰিহণা আছে নিজকে সুস্থ ৰখাৰ কাৰণে ডেইলি আপোনালোকে চাইকেল চলাওক চাইকেল এনেকুৱা এটা ব্যায়াম যিটো ব্যায়ামৰ দ্বাৰা আপোনাৰ শৰীৰৰ প্ৰতিটো অংগৰে আমাৰ যিটো এক্সাৰচাইজ হয় এক্সাৰচাইজটো হয় এইখিনি ব্লগটো শেষ কৰি পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব